এইফালে আমাৰ তৰকাৰী উতলি আছে আৰু এতিয়া সময় হৈছে 8টা আৰু এইফালে মানিমুনি চাটনি বনাই আছে। মটৰ আৰু আলু চব্জি আৰু মানিমুনি চাটনিৰে আজিৰ ভাতটো খাই লওঁ। আৰু এতিয়া মই ওলাইছোঁ মেডিকেললৈ। মোৰ ল'ৰা যাব আৰু মই ক'ত যাম কি সকলোবোৰ কৈ আছোঁ। আৰু এতিয়া আমি মেডিকেল গৈ আছোঁ পুতেক দুইটাই চাইকেল লৈ। কোনখন মেডিকেলত যাওঁ আপোনালোকক দেখুৱাম। আৰু এইফালে আগফালে অলপমান ভাত পানী লৈ লৈছোঁ মেডিকেলত যোৱাৰ কাৰণে। তাত পেচেঞ্জাৰ আছে। আৰু আজিৰ এই ভিডিঅ'টো অলপমান নৰ্মেল হ'ব, নৰ্মেল ভিডিঅ' হ'ব। শেষলৈকে চাব কি হয় কি নহয়। বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। বতৰটো বেয়া মানে সেমেকা পূৰা বৰষুণ দিও কৰিছে। কিন্তু মই জাম্পাৰ পিন্ধি নাহিলোঁ। কিন্তু সকলো মানুহে জেকেট জাম্পাৰ চব পিন্ধি আছে। মোৰ ল'ৰাটো জেকেট পিন্ধিছে কিন্তু মই পিন্ধা নাই। অলপমান মানে মনতে ঠাণ্ডা ভাৱ লাগিছে আৰু। আমি আহি পাই গ'লোঁ মিড টাউন হস্পিটেল। ইয়াতে এইটো প্ৰাইভেট মেডিকেল। ইয়াতে এতিয়া সোমামগৈ ভিতৰলৈ। বলক এতিয়া ভিতৰলৈ যাওঁ। ই আকৌ ক'ৰ পৰা আহিলে? হা ঐ ক'ৰ পৰা আহিলে? ই আকৌ মেডিকেলৰ ভিতৰত ক'ৰ পৰা আহিলে জানো? আৰু এই যে চিৰি ওপৰেদি যাব লাগিব। বয়া এইফালে আৰু ইয়াতে কেঁচুৱা হৈ আছে। আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। এই শব্দটো প্ৰত্যেক মেডিকেলতে ঠায়ে লিখি দিয়ে। আৰু ইহঁতৰ আজি ৰিলিজ দিব। টোপোলা টাপলিবিলাক বান্ধি এইফালে ৰেডি কৰি ৰাখিছে। অলপ পিছতে ওলাই যাব। আৰু ইহঁতক বিদায় দি এতিয়া মই ঘৰলৈ যাব লাগে। আৰু এতিয়া মই ঘৰলৈ আহিলোঁ। এতিয়া ঘৰলৈ অহাৰ পিছত কাহিনীটো মই বুজাই দিম কিহৰ পৰা কি হ'ল। আৰু প্ৰথমটো হৈছে মই মেডিকেল যোৱাৰ কাৰণটো হৈছে মোৰ মানুহজনীৰ বায়েক মেডিকেলত আছিলে। কেঁচুৱা জন্ম হৈছে, সেইবাবে মই মেডিকেল গৈছিলোঁ। আৰু কেঁচুৱাটো চাবলৈ গৈছিলোঁ। কেঁচুৱাটো আপোনালোকক অলপ দেখুৱালোঁ জাষ্ট, বেছি ভিডিঅ' কৰা নহ'লে। বেছি মেডিকেলৰ ভিতৰত ভিডিঅ' কৰিলে কিবা লাজ লাগেতো, সেইবুলি বেছি ভিডিঅ' নকৰিলোঁ। আৰু দ্বিতীয়তে ধৰক নিজৰ মানুহ নগ'লেও নহয়, যাবতো লাগিবই, সেইবাবে গৈছিলোঁ। আৰু এই ভিডিঅ'টো এটা নৰ্মেল ভিডিঅ' আছিলে। কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যিসকলে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে কৈছোঁ মোৰ ফালৰ পৰা অলপমান সকলোৱে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, অলপ যাতে আগবাঢ়ি যাব পাৰোঁ। তো এই বেলেগ এটা ভিডিঅ'ত লগ পাম।